এভৰিৱান, আপোনালোকৰ দেৱালী কেনেকুৱা? আমাৰ এবাৰ বৰ এটা ভাল নহয়, দেখিছে নহয়। দাই খুৰীহঁত দেৱালী উপলক্ষে ঘৰলৈ আহিছিলে আৰু সেইদিনাই ঘটিল অঘটন। দায়ে অকণমান কিবা খেলি মেলিৰ কাৰণে গাড়ীৰ পৰা নামি গৈছিলে আৰু চাবিটো গাড়ীত লাগি আছিলে। চাবিটো যেতিয়া উলিয়াব লৈছিল তেতিয়া সেই চাবি ঘূৰোৱা ভুলৰ কাৰণে গাড়ী আহি বাৰান্দা পালেহি। তাতে আমি ভাইটি খুৰী সকলোৱে কথা পাতি আছিলোঁ আৰু খুৰী ভাইটিয়ে অলপ দুখো পাইছে। এতিয়া আমি অলপ বেছিকৈ কিবা হ'ল বুলি চিন্তিত হৈছিলোঁ বহুত, কিন্তু ভগৱানৰ কৃপাত সকলোবিলাক ঠিকে থাকিলে। ভগৱানে কৃপা কৰিলে আৰু এতিয়া বৰ্তমান সকলো ঠিকে আছে। পাছদিনা আমি সকলোৱে দেৱালী চেলিব্ৰেট কৰিলোঁ। মই সকলোতে চাকি জ্বলালোঁ আৰু এই চাকিৰ পোহৰে আপোনালোকৰ জীৱনত পোহৰাই তোলক, মই তাৰে কামনা কৰিছোঁ। ওচৰতে ভাইটি ভণ্টিহঁতে খেল খেলাইছিলে। মই ভাগ্য পৰীক্ষা কৰিবলৈকে বুলি খেল খেলিবই আহিলোঁ আৰু এইফালে কেইটামান বস্তুও পালোঁ। ঘৰ আহি দেখিছোঁ খুৰী ভাইটিহঁতে মিলি বহুত বস্তু পাইছে। বাৰু আজিলৈ ইমানেই, বাই বাই, থেংক ইউ ফৰ ৱাচিং।